हेलो फ्रेंड्स मैं नाजम आली आगर आपलोके भाले आसे। तो फ्रेंड्स मैं आज आहिছোঁ नलबारी डिस्ट्रिक्टर नानकार भैरा नाমৰ এখন ঠাইত আৰু এই ঠাইটোত এটা মন্দিৰ আছে আৰু মন্দিৰটোত কিছুমান ভাল ভাল বস্তু আছে। সেই বস্তুবিলাক আপোনালোকক মই দেখুৱাম, তো আপোনালোকে ভিডিঅ'টো শেষলৈকে উপভোগ কৰক। এইটো হ'ল মন্দিৰ, তো আপোনালোকে চাওক। এইটো হ'ল মন্দিৰ। তো আমাৰ ইয়াতে দাদা আছে, দাদাই গোটেইখিনি কৈ দিব আপোনালোকক। দাদা এইটো মন্দিৰৰ নাম কি হয়? এইটো ঘুলি মন্দিৰ আমাৰ শংকৰ মন আছে যি শংকৰ নাম কীৰ্তন মহোৎসৱ। আৰু ইয়াতে কিমানটা হাঁহ আছে? ইয়াতে 84 আছে। ইয়াতে কিমানটা হাঁহ আছে? 84। ইয়াতে 84 হাঁহ আছে। এইটো হাঁহটোৰ নাম কি হয়? হাঁহটোৰ ৰাজহাঁহ। ইয়াতে 84 ৰাজহাঁহ আছে। আপোনালোকে ছাগল হয় এইটো অষ্ট্ৰেলিয়ান ছাগল। তো চাওক আপোনালোকে কি ডাঙৰ ছাগল। এইটো অষ্ট্ৰেলিয়ান ছাগল। ছাগলৰ জাতটো কি হয়? জাতটো আপোনালোকে নাজানে। চাওক। তো চাওক আপোনালোকে, এইটো হ'ল মন্দিৰৰ ছাগল। তো আপোনালোকক ক'লে চাওক কিমান ডাঙৰ ছাগল। এইটো যিখিনি ইয়াতে হাঁহ আছে, হাঁহখিনিতো আপোনাৰ মন্দিৰৰ নাম। যিখিনি হাঁহ আছে এইখিনি হাঁহক আপোনাৰ খোৱা লোৱা কোনে দিয়ে? খোৱা লোৱা চব ৰাইজে দিয়ে। আমি পালন কৰোঁ, আপোনালোকে পালন কৰোঁ, মই দেখভাল কৰোঁ। আৰু যিটো ছাগলী চালোঁ এইটো চকুত খাই দেখভাল মই কৰোঁ। আপুনি গোটেইখিনি তাৰমানে আপুনি দেখভাল কৰি আছে। তো ফ্ৰেণ্ডছ আপোনালোকে চাওক, তো দাদাই গোটেইখিনি হাঁহ ছাগলী আৰু মন্দিৰটো কোনো পৰিচালনা কৰে। মন্দিৰটো ইয়াত আছে, দেউৰী আছে। দেউৰী আছে। তাৰমানে আপোনালোকে লগ লাগি মন্দিৰটো পৰিচালনা কৰে। তো ফ্ৰেণ্ডছ আপোনালোকে চাওক, তো দাদাই আছে ইয়াতে আপোনাৰ এই হাঁহ আছে, যিটো ৰাজহাঁহ আছে আপোনাৰ 84। আৰু ইয়াতে এটা ছাগলী আছে, ছাগলীটো আপোনালোকক দেখুৱালোঁ মই। তো গোটেইখিনি যিখিনি দানা লাগে বা লাগে মেডিচিন লাগে সিহঁতে নিজে যোগান ধৰি আছে। এইটো মন্দিৰৰ নামত আছে। তো আপোনালোকেও যদি নলবাৰীত আহে আপোনালোকে হাঁহখিনি চাই যাব পাৰিব। কিমান সুন্দৰ আপোনালোকে চাওক, ইয়াতে কিমান ধুনীয়া হাঁহখিনি চাওক, বহুত ভাল লাগিছে হাঁহখিনি। চাওক আপোনালোকে কিমান সুন্দৰ, কিমান ধুনীয়া। তো আপোনালোকেও যদি নলবাৰীত আহে, নলবাৰীত এইখিনি চাই যাব পাৰিব। এইটো মন্দিৰৰ নামত গোটেইখিনি হাঁহ আছে। ইয়াতে 84টা হাঁহ আছে। চাওক কি চিঞৰ বাখৰ কৰি আছে, আৰু ওচৰত আহিলে একো নকয়, সিহঁতে ভালদৰেই থাকে। চাওক কি ডাঙৰ ডাঙৰ হাঁহ, এইটো ৰাজহাঁহ। চাওক আপোনালোকে কি মাটি আছে, ডাঙৰ ডাঙৰ হাঁহ, বহুত ভাল লাগিছে। ইয়াতে হাঁহ আছে কিছু। তো চাওক টোটেল আছে 84। তো ফ্ৰেণ্ডছ আপোনালোকে যদি নলবাৰীত যায় তেনেহ'লে আপোনালোকে নানকাৰ ভাইৰা নামৰ ঠাইত যাব। তো আপোনালোকে যদি নানকাৰ ভাইৰা নামৰ ঠাইত যায় আৰু তাতে এটা মন্দিৰ দেখা পাব, আৰু মন্দিৰটোৰ ভিতৰতে আপোনালোকে 84 ৰাজহাঁহ দেখিবলৈ পাব, আৰু তাতে ৰাম ছাগল দেখিবলৈ পাব, আৰু লগতে বিভিন্ন ধৰণৰ ভাল ভাল বস্তু দেখিবলৈ পাব। তো ময়ো সেই নানকাৰ ভৈৰা নামৰ ঠাইখনত গৈছিলোঁ, আৰু তাতে মই হাঁহখিনি চালোঁ আৰু ছাগলী চালোঁ আৰু কিছুমান ভাল ভাল বস্তু চালোঁ। তো আপোনালোকে যদি নলবাৰীত যায় তেনেহ'লে আপোনালোকে নানকাৰ ভৈৰা নামৰ ঠাইত যায় আপোনালোকে হাঁহখিনি চাব পাৰিব। তো কিমান সুন্দৰ, কিমান ধুনীয়া আৰু কিমান ভাল লাগে হাঁহখিনি। তো আপোনালোকে নিজে যেতিয়া চাব তেতিয়া আপোনালোকে নিজেই গম পাব যে কিমান ভাল লগা পৰিৱেশ আৰু কিমান ধুনীয়া হাঁহ আৰু কেনেকুৱা বিহেভ কৰি থাকে হাঁহখিনি। তো আপোনালোকৰ মনত বহুত আনন্দ জাগিব, ভাল লাগিব, ফূৰ্তি লাগিব। তো আপোনালোকে নানকাৰ ভাইৰা নামৰ
ঠাইত যিটো মন্দিৰ আছে সেই মন্দিৰটোত এবাৰ আপোনালোকে যাই ঘূৰি আহক আৰু ৰাজহাঁহখিনি চাই আহক। ফ্ৰেণ্ডছ আপোনালোকে চাওক ইয়াতে বহুত কেইটা হাঁহ আছে। এইটো হয় নলবাৰী, মই নলবাৰীত আহিছোঁ। আপোনালোকে চাওক ইয়াতে হাঁহ, কি সুন্দৰ সুন্দৰ হাঁহ। চাওক আপোনালোকে ধুনীয়া ধুনীয়া হাঁহ, বহুত কেইটা একেলগে আছে হাঁহখিনি। আপোনালোকে চাওক কি সুন্দৰ সুন্দৰ হাঁহ। এইটো নলবাৰী হয়, নলবাৰীত মই আহিছোঁ।